বড়োৱে BTR চুক্তিত কেইবাটাও প্ৰতিশ্ৰুতি দিছিল, কিন্তু ৰাইজে আজি দেখিবলৈ পাইছে যে তাৰে এটাও প্ৰতিশ্ৰুতি সম্পূৰ্ণ নহ'ল। BTC একৰ্ড একদম বহুত সৰু এটা ডকুমেণ্ট, কিন্তু সেই ডকুমেণ্টৰ যিটো কমিটমেণ্ট অফ গভৰ্ণমেণ্ট অফ Assam and government of India and from BLT side, from our side, তাত কোনো ambiguity নাই, crystal clear commitment যে BLT সেইটো কৰিম বুলি কৈছে, কৰিছে। আসাম গভৰ্ণমেণ্টে সেইটো কৰিব লাগিব বুলি কৈছে, কৰিছে। ইণ্ডিয়ান গভৰ্ণমেণ্টে আমি সেইটো কৰিম বুলি কৈছে, তেখেতসকলে কৰিছে। সেইটো কি ক্ৰিষ্টেল ক্লিয়াৰ, তাৰ কোনো পাৰ্টিয়ে কোনো ষ্টেক হোল্ডাৰে ঠগাব নোৱাৰে বা না ক'ব নোৱাৰে ওৱান্স কমিটমেণ্ট দিয়াৰ পিছত। কিন্তু 2020 চনৰ 27 জানুৱাৰীৰ যিটো BTR একৰ্ড হ'ল, তাত যিমানবোৰ প্ৰচেছ আছে অল আৰ এম্বিগিয়াছ। তাত কোনো দলে চিগনেটৰী সকলে ক্লেইম কৰিব নোৱাৰে যে আসাম গভৰ্ণমেণ্ট ইউ কমিটেড দিছ ওৱান, ইউ হেভ টু ফুলফিল ইট। ন, দে কেন নট ইভেন লাইক ডিছকাছ অন ডেট মেটাৰ। লাইক পইচা দিব বুলি কৈছে 1500 crore, তাত লিখা আছে আসাম গভৰ্ণমেণ্ট মে provide 1500 crore for economic infrastructure in BTC area in next 3 years. Same amount may also provide by the central government for the same purpose or something like that. এনেকেই কোৱা হৈছে, মে বুলি নকয়, মে টু লিগেল হেৰি কিবা সেইটো নচলে, আপুনি চেল ক'ব লাগিব। BTCৰ যিটো কমিটমেণ্ট সেইটো গোটেইটো চেল। ইয়াৰ কাৰণে লিগেলি মানে সেইটো এটা কমিটমেণ্ট হৈ যায়। গতিকে BTRৰ কোনো ৰাইজক মই সেইটোকে কৈ আছো যে BTR সৃষ্টি কৰা হ'ল, যে BTCয়ে BTR হয় না নহয়, এইটো ইমপ্লাইড হয় না নহয়, তাতে মেনশ্যন নাই। গতিকে BTRে কনষ্টিটিউশ্যনৰ কোনটো ক্লজৰ আণ্ডাৰত এডমিনিষ্টাৰ হ'ব সেইটো মেনশ্যন নাই। BTCৰ 6 শিডিউলে BTRৰ 6 শিডিউল হ'বনে নাই মেনশ্যন নাই। BTCত 40 ডিপাৰ্টমেণ্ট দিব বুলি কৈছে, দিছে। BTRৰ কয়টা ডিপাৰ্টমেণ্ট থাকিব সেইটো মেনশ্যন নাই। ইয়াৰ কাৰণে 16টা ডিপাৰ্টমেণ্ট, মেজৰ ডিপাৰ্টমেণ্টটো ডিচিক অৰ্পণ কৰা হৈছে। ডিচিক অৰ্পণ কৰা মানে ষ্টেট গভৰ্ণমেণ্টক বাপচ দিয়া, ঘূৰাই দিয়া। BTC চাকৰি দিব পাৰিব বুলি কৈছে। 4th গ্ৰেড and 3rd গ্ৰেড চাকৰি BTC দিব পাৰিব বুলি কৈছে। BTRে চাকৰি দিব পাৰিব না নাপাৰিব ইয়াৰ কোনো মেনশ্যন কৰা হোৱা নাই। গতিকে এতিয়ালৈকে সেই 3.5 বছৰত BTR চৰকাৰে, UPPL চৰকাৰে এতিয়ালৈকে এটা 4th গ্ৰেড চাকৰি দিব পৰা নাই। আমাৰতো 6 শিডিউলৰ আণ্ডাৰত ইয়াৰ কাৰণে যি 40টা ডিপাৰ্টমেণ্ট আছে, সেই 40টা ডিপাৰ্টমেণ্টৰ ওপৰত BTC গভৰ্ণমেণ্টে ফুল কণ্ট্ৰল থাকিব। ইয়াত ৰেভিনিউ কালেকশ্যন কৰিব পাৰিব, আৰু ৰেভিনিউ যদি কালেকশ্যন কৰিব নোৱাৰে BTC সাষ্টেইনেবল নহয়, যিটো আমি কৰিছিলো। কিন্তু BTRত তেনেকুৱা মেনশ্যন কৰা হোৱা নাই। ইয়াৰ কাৰণে তেখেতসকলে ৰেভিনিউ কালেকশ্যনৰ পৰাও বঞ্চিত হ'ল। চুক্তিমতে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি 42টা ডিপাৰ্টমেণ্ট কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা আনিবলৈ সক্ষম হৈছিল, মেজৰ 16টা ডিপাৰ্টমেণ্ট প্ৰমোদ বড়োৱে CM হোৱাৰ লগে লগে, চিফ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে এই 16টা ডিপাৰ্টমেণ্ট ডাইলুট কৰি সম্পূৰ্ণ ক্ষমতা BTCৰ নাইকিয়া কৰি দিলে 16টা ডিপাৰ্টমেণ্ট। ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু BLT আমাৰ মাজত যিটো চুক্তি হৈছিলে, মনত খুব ভাল লাগিছিল মই, আৰু মুঠতে ছেটিছফাইড আমি, যিহেতু এই চুক্তিৰ দ্বাৰা দিয়ে আমি বড়ো ভাষাটো এই চিডিউলত আনিব পাৰিছোঁ, সোমাই দিব পাৰিছোঁ, ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি দিব পাৰিছোঁ। সেইটোৱে বিৰাট ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে। আজিৰ দিনত যিটো চৰকাৰ চলাই আছে UPPLে, এইটোতো ক'ব গ'লে UPPL নামতহে, ডাইৰেক্ট আপচু অফিচৰ পৰাহে চৰকাৰ চলাই আছে, এইটো স্পষ্ট কথা। UPPL নামহে, এই কোন EM, কোন মেম্বাৰ বা চেয়াৰমেন এইবিলাক পাত্তাই নাপায়। আপচু অফিচৰ পৰা ডাইৰেক্ট ৰুল কৰে। তো আপচুৱে যিহেতু ৰুল কৰি আছে, ইয়াত কি ভাল কাম হ'ব? UPPL নামতহে পলিটিকেল পাৰ্টি, কিন্তু ডাইৰেক্ট চলাই আপচু, অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ অফিচৰ পৰা ডাইৰেক্ট চলাই। সেইটো BTC কল আপচুহে চলাই আছে। তো ইহঁতৰতো কোনো এনেকুৱা বাধ্যতামূলক নহয়। আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন,
এই বড়ো জাতীয় ছাত্ৰ সংগঠনে কিবা একটা যদি কাম কৰিব লাগে বড়োৰ কাৰণে কৰিব কোনোবা আদিবাসী কোনোবা মুছলিম বা কোনোবা ৰাজবংশী বা বঙালী বা কোনোবা গাৰো ৰাভা বা নাথযোগী এইবিলাকৰ কাৰণে কেনেকৈ কৰিব পাৰিব বড়ো জাতিকে ঠগাই পেলাই চেছ কৰিছে এই আপচুৱে দেখা নাই আপোনালোকে দেখিছে শুনিছে যে চেক বিতৰণ কৰা ইমানলৈকে পাৰে এই আপচুৱে মানে ইহঁতে মানে এনেকুৱা ক্লাছ হয় ইহঁতৰ ভিতৰত আলোচনা হয় আমি ৰাইজৰ মাজত যাই পেলাই কেনেকৈ ৰাইজক ঠগাব লাগে ইয়াৰ কাৰণেহে ক্লাছ হয় আপচুৱে সেইটোৱে কৰে আপচুৰ মানুহবিলাক সেইটোৱে কৰি আছে যে আমি ৰাইজৰ মাজত যাই পেলাই বড়ো মহিলাসকলক বা অন্যান্য মহিলাসকলক কেনেকৈ ঠগাব লাগে কেনেকৈ মিছা কথা ক'ব লাগে এইবিলাকৰ কাৰণেহে ট্ৰেইনিং কৰে ইহঁতে আজীবন জেলত থাকোঁতে থাকোঁতে বড়োলেণ্ড হৈ যাব আজি আমি কোনো বুৰঞ্জীত দেখা নাই দুনিয়াত আমি কোনো দেখা নাই যে এটা চুক্তিকাৰীয়ে চুক্তি হোৱাৰ পিছত এনেকুৱা জেলত থকা কোনো হিষ্ট্ৰীত আমি দেখা নাই কোনো দুনিয়াত আমি দেখা নাই এটা সংগঠন হিচাপে ইহঁতে ইমান বছৰ আন্দোলন কৰি কৰি চুক্তি কৰিলে শান্তিৰ চুক্তি কৰাৰ পিছতেও আজিৰ দিনত জেলত থাকিব লগা হৈছে এইটোতো কি হ'ল কি চুক্তি হ'ল এইটো বড়োই হওক বা বাঙালী হওক বা মুছলিমেই হওক যিমান জাতি জনগোষ্ঠী আছে ইহঁতক যেনেকৈ ইঞ্চুৰেঞ্চ দিছিলে সি কাম কৰি দিবৰ কাৰণে এটাও পালন কৰা নাই প্ৰথম কথা মই মাটিৰ পট্টাটো ক'ব বিচাৰোঁ মাটিৰ পট্টাটোতো একেবাৰে হোৱা নাই মানে সেই সময়ত UPPL চৰকাৰৰ হৈ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছিল আহি তেওঁ মিটিঙত কৈছিল যে এমাহৰ ভিতৰত মাটিৰ পট্টা পাব কিন্তু সেইটো নাপালে এমাহ নহয় এতিয়া চৰকাৰ যাবই হ'ল কিন্তু মাটিৰ পট্টা কোনো নাপালে যিটো আগতে ST বিলাকে পাই আছিল তেওঁলোকেই পাই আছিল কোনো জেনেৰেল মানুহৰ কোনো মাটিৰ কাম হোৱা নাই যোৱাবাৰ জেনেৰেল মানুহকো মাটিৰ পট্টা দিম বুলি কৈছিল সেইটো জেনেৰেল মানুহ খং কৰি আছে আগতে আছিল ঠিকে আছিল আগতে কিন্তু এতিয়া আৰু একদম বেয়া হৈ গৈছে ৰাস্তাবিলাখান এতিয়াকো লাগি আৰু ৰাস্তা ভাল কৰি দিয়া নাই এতিয়া আৰু বাৰিষা আহিলে গোটেই বানপানী হয় আমিও এতিয়া বানপানীতে থাকোঁ আমাৰ ঘৰবিলাখানো ডুবি যায় বানপানীতে আমাৰ কাৰণে কিমান কষ্ট হয় বজাৰ কৰিব আহিব কষ্ট হয় গাড়ী মটৰ লগ কৰিব কষ্ট হয় তাই ঠিক কৰিব অহা নাই তাৰপিছত DC অৰ্ডাৰ বুলি কৈ পেলাই এই মাখা বেৰ মাখাটো মই দিছোঁ এই মাখা দি পেলাই ৰ'দ যাতে কি গাড়ী আহি থাকিলে কাৰোবাৰ চাইকেল বাইক যেন পাগলা চলাব আহে সেইকাৰণে মানে ভাবিলোঁ ক'ৰবাত আন্ধাৰে ৰাতি আহিলে বাঘ পৰি পৰিব বুলি আৰু দলঙৰ সন্মুখতো মই সেইটো ৰ'দ কৰি ৰাখিছিলোঁ মই বেৰ দি পেলাই প্ৰব্লেম হৈ আছে আৰু কি কৰোঁ আৰু উপায়তো নাই চৰকাৰে নাচাৱা হৈছে যেতিয়া এই ৰাস্তাটো সম্পৰ্কত আমি এইটো মুদৈগুৰি সমষ্টি মই মনত পেলাইছোঁ এতিয়া মুদৈগুৰি সমষ্টিৰ মাননীয় মানে MCLৰ যিজন তেওঁ মানে হেৰিও হয় এই এক্সিকিউটিভ মেম্বাৰো হয় কিন্তু তেখেতে তেওঁৰ এৰিয়াত হোৱাৰ স্বত্তেও আজি 3-4 বছৰে এই কামটো সমাধা কৰা নাই যাৰ ফলত আমাৰ এই প্ৰায় 15-20খন গাঁও মানুহ সদায় মানে এইদৰে মানে হেৰিত ভুগিবলগীয়া চৰকাৰ থকা স্বত্তেও UPPL ছাপৰ্টাৰ বা BJP ছাপৰ্টাৰ যিমান আছে BTC অঞ্চলত মানে উল্টা এই UPPL চৰকাৰৰ ওপৰত ভৰসা নাই সি আজি 3-4 বছৰ হৈ গ'ল কোনো কাম কৰা নাই কোনো জাতিৰ কাৰণে আৰু সি নকৰিব সেইটো কনফাৰ্ম তেওঁ তাৰমানে যিবিলাক আজি কাম কৰিছে গোটেই অসম চৰকাৰৰ পৰা কৰি আছে এনেকৈ চাবি দিয়া পুতলা এটাই চাবি দিলেহে ঘূৰে ঠিক তেনেদৰে তেওঁ কাম কৰি আছে গতিকে আগতে যেনেকুৱা আছিলে আমাৰ BTCখন যেনেকৈ চলাই আছিলে চিফ ছাৰে তেওঁতো তেনেকৈ নিজে ইচ্ছামতে চলাব পৰা নাই নহয় সেইকাৰণে এইটো চৰকাৰৰ লগত নহ'ব যদি আমাৰ জাতিৰ কিবা এটা সমস্যা বা আমাৰ জাতিৰ কিবা উন্নয়ন হ'ব লাগে তেতিয়াহ'লে BPF চৰকাৰহে কৰিব BPFে কৰিব আগত BPFে কৰিছিল BPF ফালে মানে যিসকল UPPL কৰিছিল যিসকল BJP কৰিছিল BTC অঞ্চলত প্ৰায় লিডাৰ কৰ্মীসকলে আমাৰ ফালে যোগদান কৰি আছে এবাৰ ইলেকশ্যনত আমি যোনটো দেখিছোঁ UPPL চৰকাৰে আমাক যেনেকুৱা আশা দিছিল ৰাইজক সেই ৰাইজে কেতিয়াবা সন্তুষ্ট কৰিব পৰা নাই প্ৰমোদ বড়োৰ নেতৃত্বত UPPL চৰকাৰৰ কৰ্মক লৈ ৰাইজ আশাহত হৈছে
গতিকে প্ৰমোদ বড়োৰ না জনগণৰ সমৰ্থন আছে, না তেওঁ জোৰকৈ তেওঁৰ নিজৰ কেবিনেটত, BTC কেবিনেটত তেওঁ সিদ্ধান্ত পাছ কৰাব পাৰে, কাৰণ BTCৰ EMA তেওঁ উল্টাই ধমকি দিয়ে আপোনাক ভাঙি দিম বুলি। আমাৰ যি BTC ষ্টেটাছ এইটোকো যিহেতু বচাব পৰা নাই, তাৰ কাৰণে মানে অকল শিক্ষিত লোক যে বুজি পাইছে এইটো নহয়, গাঁৱৰ তলৰ শ্ৰেণীবিলাকো বুজি পালে যে তেওঁলোকৰ দ্বাৰা একো নহয়, আগৰটোৱেই ভাল আছে। সেইবাবে পুনৰ BPF দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষী সকলোৱে BTC বাকীয়ে BPF মুক্তি হৈছে।